Hi guys, this is Rafiqul and you are watching Nomrik Assamese. মানে অলপ ভাবিলো যে খৰি কটাৰ আগত অলপ এক্সাৰসাইজ কৰিলো আজাক বাহ বহুত কৰি দিলো এতিয়া খৰি কাটো বলক এতিয়া খৰি কাটি পিছত চাও অৱস্থা কি হয় আপোনালোকে চাব আৰু বলকচোন কি কৰিব পৰা যায় চাও মাৰো और जोर से मारो ইস মানে একদম মানে খুব প্রফেশনাল খৰিকটীয়াটো খেয়ে আৰু হ'ব দিয়ক ভবা নাছিলো যে অকণমান ইমান কষ্ট হ'ব কিন্তু কষ্টটো হৈ আছে দেখোন ইয়াত এটা ঘটনা হ'ল মোৰ খৰিকটা চাই সেই পলিবিলাকে হাঁহি আছে আৰু খেয়ে মই সিহঁতক খেদি পঠিয়ালো সিহঁতে এইকাৰণে খেদি পঠিয়ালো যে খৰিকটাৰ পিছত সিহঁতে মোৰ ওপৰত হাঁহিব আৰু মোৰ নিচিনা এক্টিং কৰি মোৰ আগতে দেখুৱাব খেয়ে মই সিহঁতক আগতে খেদি পঠিয়ালো মানে খৰিকাটো থাকোঁতে মানে কিবা এটা চকুত সোমাই গৈছিল খেয়ে ওপৰলৈ তেনেকুৱা মাৰি দিছোঁ আৰু পোৱালিকেইটা খেদি পঠিওৱাৰ পিছত এতিয়া মোৰ খৰিকটা চাবলৈ আহি গ'ল ডাঙৰ মানুহ সিহঁতকতো মই খেদি পঠিয়াব নোৱাৰিম তো ময়ো সিহঁতক প্ৰুফ কৰি দেখুৱাই দিম যে ময়ো খৰিকাটো পাৰোঁ অকণমান ৰেষ্ট লৈ লওঁ পিছত প্ৰুফ কৰিম এতিয়া বাগৰ লাগিছে জিৰণি লৈ লওঁ এতিয়া আৰু লগাই দিলোঁ গাঁৱৰ খানা সকলোৰে একদম খুব জনা আৰু তামাম হেয়াৰ ষ্টাইলিছ থকা মোৰে আৰু ভাইটি লগাই দিছোঁ চাওক চুলিৰ ডিজাইন তামাম মাৰিছে আৰু যাক চাগে দেখা পাইছে নে নাই চুলিৰ কাৰণে মই ক'ব নোৱাৰোঁ সুধিব লাগিব ৰখক আজি আৰু অলপো নথওঁ লাগিছে যদি মানে শেষ কৰি দিম আৰু যি হ'ব দেখা যাব এইটো চাওক লাহে কমি গ'ল আৰু পানী খাই লওঁ পানী নোখোৱাৰ কাৰণে যেন ভিতৰত একদম ক্ষীণাই গৈ আছিলে সেই অকণমান পানী খাই লওঁ পিছত পুনৰ লাগি যাম আৰু একেবাৰে শেষ কৰি দিম চাই থাকক ফাইনেলি খৰি কাটি শেষ কৰিলোঁ কিন্তু খৰিটো মই কাটিছোঁ কিন্তু খৰিও মোৰ অৱস্থা শেষ কৰি দিছে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেল নমৰিক আছামিজক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনোবা এদিন কোনো এটা ভিডিঅ'ত লগ পাম টিল দেন গুড বাই আৰু মোৰ কাৰণে অলপ দোৱা কৰিব টেবলেট চেবলেট খাব লাগিব নহ'লে ৰাতি টোপনি নাহে